এয়া চাওকচোন সকলোৱে বনোৱাৰ দৰে ময়ো চাবোন বনালোঁ গতিকে যিহেতুকে সকলোৱে বৰ্তমান চাবোন বনাই আছে মই ভাবিলোঁ মইনো কিয় পিছ পৰি যাওঁ সেইকাৰণে আজি ঘৰতে অমিতা নিমপাত গাখীৰ কেঁচা হালধি আৰু অকণমান গুড়ি হালধি দি পেলাই এয়া ময়ো চাবোন প্ৰস্তুত কৰিলোঁ চাবোন কেইপিচ বহুত ধুনীয়া হৈছে ধুনীয়াৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল চাবোন টান হোৱাটো আৰু মোৰ চাবোন কেইপিচ প্ৰথম বনাইছোঁ যদিও বহুত টান হৈছে গতিকে চাবোন টান হ'ব লাগে আয়া চোতালৰে এজোপা নিম গছ আছে মোৰ সৰুকৈ ঠাই নহ'লেও সৰুকৈ হ'লেও মই এজোপা নিম গছ পুতিছোঁ গতিকে তাৰ পৰাই পাত কেইখিলামান মই নিম পাত ছিঙি আনিলোঁ মই সকলোকে কওঁ সদায় গছৰ পাতৰ যিকোনো সামগ্ৰী বনাবলৈ হ'লে পাত কেইখিলা ভালদৰে প্ৰথমতে ধুই ল'ব লাগিব কাৰণ মকৰা জাল বা কিবা পোক পতংগ থাকিব পাৰে গতিকে ময়ো নিমপাতখিনি ভালদৰে ধুলোঁ ধুই পেলাই এয়া মিক্সিত পেষ্ট কৰি চেকি ল'লোঁ ইয়াতে কিন্তু মই কেঁচা হালধি মিক্স কৰি দিছোঁ আৰু অলপ এল'ভেৰা দিছোঁ আৰু যিহেতুকে মই অকল নিমপাতৰ ৰসৰে নবনাওঁ আজি অমিতাৰো বনাম যদিহে ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক এটা কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ফেচবুকত চালে চেনেলটো ফ'ল' কৰিব আৰু ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এয়া দেখিছে সৰুকৈ হ'লেও দুটা ঘৰৰে অমিতা ইয়াৰে ধুনীয়াকৈ ধুই বাকলি পেলাই ধুই লৈছোঁ চাৰিফাল আৰু এফাল ভাবিলোঁ খাই চাওঁ মিঠা আছে নে নাই কিন্তু ধুনীয়া মিঠা আছে দেই এয়া অমিতাখিনি মিক্সিত পেষ্ট কৰি চালি লৈছোঁ অমিতাখিনি কিন্তু মিক্সিত পেষ্ট কৰি চালি ল'ব যেন ডখৰা ডখৰি হৈ নাথাকে এয়া মই লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা চব বেষ্ট 1 কিলো এইটো গ্লিচাৰিনৰ হয় এইটো ছিলিকনৰ হয় আৰু অহাকালি আহি পালে যিহেতুকে ভাবিলোঁ আজি কমকৈ বনাই চাওঁ প্ৰথম যিহেতুকে ভাল হয় নে নহয় বা যদিহে ভাল হয় তেতিয়াহে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ আৰু যদি চাবোন কেইপিচ বেয়া হয় ভিডিঅ'টো নিদিওঁ বাৰু কিন্তু অৱশেষত চাবোন কেইপিচ ভালেই হৈছে এয়া চাওকচোন চব বেষ্টখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ আৰু আপোনালোকে সকলোৱে জানে বইলিং পদ্ধতিটো ডাবল মেথড বইলিং পদ্ধতি ইউজ কৰি ময়ো বইল কৰি ল'লোঁ এয়া নিমপাতৰ ৰসখিনি ইয়াতে মই গুড়ি হালধি দিম আৰু পিছতে মই এল'ভেৰা আৰু কেঁচা হালধি দি দিছোঁ সেইটোতো আপোনালোকক দেখুওৱা নহ'লে আৰু এতিয়া দিছোঁ দৈখিনিতে মই গুড়ি হালধি আৰু এয়া চাওকচোন ধুনীয়াকৈ বইল হৈ আছে ইয়াতে মই দি দিছোঁ গাখীৰ আৰু চাবোন কেইপিচ যদিও নিম তিতা দিম সেউজীয়া নহ'ব কাৰণ ইয়াতে গাখীৰ দিয়া আছে আৰু হালধি দিয়া আছে অকণমান ৰঙা ধৰণৰ হ'ব সেইটো লৈ একো টেনশ্যন নাই আৰু এই বইল কৰা চব পেষ্টখিনি মই দুভাগ কৰি ল'লোঁ এভাগত মই নিম তিতাৰ ৰসখিনি মিক্স কৰি দিলোঁ দি পেলাই গৰম কৰি আছোঁ এইখিনিত মই ভিটামিন ই কেপচুল নিদিওঁ অমিতাখিনিত মই দিম কিয়নো অমিতাখিনি মই মুখত লগাম কালাৰটো দেখিবলৈ ধুনীয়া হৈছে নহয়নে বাৰু ইয়াতে ভিটামিন অমিতাখিনি দি দিছোঁ মই কৈছোঁ এইখিনি মই মুখত লগাম আৰু আপোনালোকক ডেম'টোও দেখুৱাই দিম এইখিনি নমাই থৈ নিম তিতাখিনি নমাই থৈ এইখিনি বাহিৰত মানে লৰাই পেলাই কিন্তু আপোনালোকে গৰম কৰিবলৈ নাপাহৰিব এইখিনি গৰম কৰিব আৰু চাবোন টান হোৱাৰ মেইন কাৰণ আধা চব বেষ্ট তাতকৈ কম এইটো যিকোনো সামগ্ৰীটো কমাই দিব লাগে আৰু ইয়াতে মই নাৰিকলৰ তেল দিলোঁ নাৰিকলৰ তেল দি ব্ৰাছেৰে লৰাই দিলোঁ এইবুলি ইয়াতে দুভাগত দিম নিম তিতা ৰস আৰু দুভাগত দিম কিন্তু মই দুভাগত ঠাইত 3 ভাগত হ'ল নিম তিতা ৰসটো অকণমান বেছি হ'ল অমিতাটো অকণমান কম হ'ল যিহেতু ইয়াতে 4টা বেষ্ট আছে মই এটা বাতিত দিব লগা হ'ল গতিকে আৰু ইয়াৰে ফেনটো মই চামুচেৰে কাঢ়ি লৈছোঁ মোৰ কোনো স্প্ৰে ব্যৱহাৰ কৰা নাই গতিকে আপোনালোকে কাঢ়ি ল'বও পাৰে আৰু কাঢ়ি নল'বও পাৰে মই এটুকুৰাত কাঢ়ি লৈছোঁ বাৰু এয়া মই ফ্ৰিজত ৰাখি দিলোঁ মাত্ৰ মই কিন্তু 2 ঘণ্টাৰ সময়ৰ কাৰণেহে ৰাখিছোঁ কিছুমানে বহুতে কোৱা শুনিছোঁ যে 4 ঘণ্টা ৰাখিব লাগে কিন্তু মই মাত্ৰ 2 ঘণ্টা সময় ৰাখিছোঁ এয়া 2 ঘণ্টা সময়ৰ ভিতৰতে চাওকচোন চাবোনখিনি কি ধুনীয়া টান হৈ গৈছে আপোনালোকৰ আগতে দেখুৱাইছোঁ চাবোন সঁচাকৈ বহুত টান হৈ গৈছে আৰু এইটোতো আৰু ক'বই নালাগে এই পিচ একদম অমিতাৰ চাওক দেখিবলৈ কিমান ধুনীয়া হৈছে
মই আগতে ক'লোঁ চাবোন মেইন টান হোৱাৰ কাৰণ দুভাগ যদি চব বেষ্ট এভাগ সামগ্ৰী দিব লাগে যি সামগ্ৰীৰে আপোনালোকে বনায় তেতিয়াহে চাবোন পিচ টান হয় গতিকে চাপ দেখিবলৈ কিমান ধুনীয়া হৈছে নিম বিস্কুটৰ দৰে সেউজীয়া হোৱা নাই আৰু মই ডেমোটো কৰি দেখুৱাইছোঁ অকণমান ফেনটো প্ৰথমতে কম উঠিব কিয়নো নাৰিকলৰ তেল দিয়া আছিল কিন্তু শেষলৈ বহুত ধুনীয়া ফেন উঠিছে আৰু মই মুখখন ধুই পেলাই আপোনালোকক দেখুৱাম যদিহে ভিডিঅ'টো চাই ভাল পায় প্লিজ আৰু কৈছোঁ ফ'ল' কৰিবলৈ নাপাহৰিব আজিলৈ এৰিছোঁ নমস্কাৰ